নমস্কাৰ স্বাগতম জনাইছো ভয়েস অফ ডেমক্ৰেসিলৈ। এই মুহূৰ্তত আমাৰ হাতলৈ আহি পৰিছে এক গুৰুত্বপূৰ্ণ খবৰ। সান্ধ্য আইনৰ মাজত চুৰে দাঙি নিলে SBIৰ ATM। নাওবৈছাত SBIৰ ATM দাঙি নিলে চুৰে। এক চাঞ্চল্যকৰ ঘটনা যে নাওবৈছা কলেজৰ তিনিআলিত থকা SBIৰ ATM চুৰে দাঙি নিলে। CCTV কেমেৰাত স্প্ৰে মাৰি চুৰে দাঙি নিলে ATM। এনে ঘটনা এবাৰ হৈছে তেনে নহয়। পূৰ্বে SBI নাওবৈছা ব্ৰাঞ্চত দুবাৰকৈ চুৰিৰ চেষ্টা চলাইছিল চুৰে। দুবাৰ চুৰ বিফল হৈছিল। ইয়াৰ পিছত আৰক্ষী সতৰ্ক হোৱা নাছিল। নিশা 2 বাজিত আৰক্ষী আহি ধৰি নিয়ে। গতিকে এয়াই আছিল আমাৰ সান্ধ্য আইনৰ মাজত চুৰে SBIৰ ATM দাঙি নিয়া চুৰি সম্বন্ধে প্ৰতিবেদন। আপোনালোকৰ সহযোগী আমাৰ কাম্য। অধিক জানিবলৈ চাই থাকক ভয়েস অফ ডেমক্ৰেসি। ধন্যবাদ।